ঐ মোৰ ঘুটুকছ ঐ আজি যুঁজ এখন আছে তই যুঁজত কিন্তু জিকিব লাগিব দেই প্ৰথম পুৰস্কাৰ আনিবই লাগিব ঐ বুঢ়া একদম টেনচন নলবি মই জিকাই দিম নহয় তোক কেলে চিন্তা কৰিছ টেনচন নাই লোৱা বে তোক সুধিছোহে ককা কি কৈছে যুঁজলে মই ৰেডি কৰিলে নেকি মই কৰিলোৱে বে তহঁতি পিছে ক'ত যাৱ দুইটাই আমি বগৰী পাৰিবলৈ যাওঁ এই মহযুঁজত বগৰী দোকান দিব লাগিব নহয় এই মানুহ হ'ব সেইটো কাৰণে বগৰী পাই আনোগে বোলো দোকান দিম ঠিকেই আছে বাৰু যা তেন্তে ময়ো সোনকালে ভাত পানী খাই ৰেডিহে হমগে এই যুঁজলে যাব লাগিব নহয় ঐ গাভিনী তইতো মাইকী মহ ক'ত পালি এইটো মতা মহে আনিব লাগে খেলত যুঁজাবলে এইটো মংগাইহে আনিছো সুদৌৰিব পৰা মংগাই আনিছো এইটো কালি পাইছেহিহে সন্ধিয়া সময়ত ইয়াৰ দাম হৈছে 1.5 লাখ টকা ঐ বা এডাল কি দামেই এডাল মহনে নে বেলেগ কিবা ইমান দাম দি লৈ আহিলি আৰে ভাই খেলৰ কথা আছে খেলৰ কথা ভাই এই LED টিভি দিব বোলে প্ৰথম পুৰস্কাৰ এই LED টিভিৰ কাৰণে মই যিকোনো কাম কৰিব পাৰোঁ গম পাইছই নাই লাগিলে ঘৰ মাটি সম্পত্তি চব বেছি দিম তই বহুত ঘাঁহ খালি বল যুঁজৰ সময় হৈ গ'ল বল ঐ বুঢ়া দেখা নাই মোৰ দাঁত চাত ওলাই গ'ল মই বুঢ়া হলো মই লাগিব নোৱাৰা হলো নহয় চালা তেজ খোৱা দিনটো খাওঁহে খাওঁ দেখোন গালে গালে চৰিয়াই তই এতিয়া যুঁজিব নোৱাৰো বুলি কবলৈ আহিছ ভৰি কপনি উঠিলেও যুঁজিবই লাগিব বল ঐ বুঢ়াটো কান্তলিয়াছ লাগে নে বাৰু তই যে বাৰে বাৰে টিকাত মাৰি আছ ফুলেন্দ আমাৰ এইটোৱে জানো জিকিব পাৰিব মোৰ যে আশা ক্ষীণ বুজিছ ইয়াৰ চেহেৰাটো আৰু মুখখনলৈ চাই কোলা মোচোৱা তই আকৌ কুলখনীয়া নলগাবি দেই একদম কুলখনীয়া নলগাবি মোক যদি কেনেবাকৈ হাৰিবলৈ হয় নহয় চাবিচোন তোক কেনেকুৱা কি দিম মই ঘৰত গৈ পেলাই আৰে ভাই টেনচন নলবি বে টেনচন নলবি মই যুঁজানে কাম ইয়াত 7 চালকা দুবাৰহে 7 চালকা ঠেঙালদা ৰৈ নাথাকো দিয়ক এই বহুত সময় হ'ল নহয় এনাউন্সটো কৰি দিওঁ কৰি দিয়া সমূহ গন্ধিয়া গাঁওবাসী ৰাইজ আজি অনুষ্ঠিত হ'বলগীয়া মহযুঁজ প্ৰতিযোগিতালৈ সকলো মহ আৰু গোৱালসকলক অতি শীঘ্ৰে খেলপথাৰত উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল আৰু মহৰ গোৱালসকললৈ এটা অনুৰোধ তেওঁলোকৰ নিজৰ নিজৰ মহবোৰ আমাৰ খেলপথাৰৰ আশে পাশে যাতে ভালদৰে বান্ধি থয় যদি মহে এৰাল ছিঙি কমিটিৰ মানুহক দৌৰায় তেতিয়া গোৱালসকলকো কমিটিয়ে লঙিয়া দাঙি দৌৰাই দিব ঠেঙালদাৰ ৰেফাৰী লাগিব নহয় ৰেফাৰী এই খেল চলাবলৈ আকৌ আপোনাৰ কমেণ্ট্ৰি কৰিব লাগিব এই কমেণ্ট্ৰি কৰিলেহে খেলখন ভাল লাগিব কমেণ্ট্ৰি মই কৰিম দেই আপুনি খেল চলাব মই কথা ক'ম কমেণ্ট্ৰি কৰিম মাইকত সপোনা ময়ো কৰিম কিন্তু দেই তই যদি কমেণ্ট্ৰি কৰ মই কি কৰিম মইতো কৰিম ময়ো কৰিম যা ল'ৰা এইবোৰ নকৰিবি দেই তহঁতি মৰিব খুজিছ হা এই সৰু পোৱালি হয় এই দেখা নাই মহে কেনেকে ফালে এই মানুহ চানুহ দেখা নাই কেনেকে পেট চেট ফুটা কৰি দিয়ে যুঁজৰ সময়ত তই তাত সোমাব নালাগে এই সিতেইদাই আমাৰ এক্সপাৰ্ট আগৰ পৰাই পাতি থকা মানুহ এই সিতেইদাই কৰিব সিতেই তুমি কিন্তু ইহঁতৰ কথা শুনি হাতত মাইকি নিদিবা দেই ইহঁত দুটা মৰিব এই তুমিয়ে কৰিবা তুমিয়ে ইয়াৰ খেল চলাবা আৰু তুমিয়ে কমেণ্ট্ৰি কৰিবা হৈ যাব তেন্তে মই কৰিম দিয়ক আৰু কাইটিহঁত তোমালোকে মন মাৰি থাকিব নালাগে এইটো সিটো কৰিব পাৰিবা বাৰু মোৰ লগতে সিতেইদা আমি আহি গলো এইকেইটাই মহ ক'ত পালে আকৌ মহ লৈ আহিল যে ইহঁতে ৰখোৱা তাতে ৰখাই দিয়া কলিয়া ময়ো আহি গলো বে তহঁতে মহ হতোৱাইছ নে নাই এইখিনিৰ পৰা মহ হতোৱা নহলে যুঁজ লগাই দিম ইয়াতে গম পাবি বৰ্তা সেইবোৰ নকৰিব ইয়াতে যুঁজ লগাই মাৰিব বিচাৰিছে দেখা নাই মানুহ কিমান আছে ইয়াত মানুহ বহুত আছে যুঁজ নলগাব দেই ইয়াত মই আকৌ এইবোৰ মানুহ চানুহ চাব নাই ডাইৰেক্ট লগাইহে দিম এতিয়া আমাৰ প্ৰথম খেলাখন হ'ব ককাৰ মহ ভাৰ্চেছ ক'লা মচুৰাহঁতৰ মহ ককা আৰু ক'লা মচুৰা তোমালোক ৰেডি নে ৰেডি খেল ষ্টাৰ্ট কৰি দিয়ক 1 2 3 লগাই দিয়া বেমাৰী তোৰ মোচন দেখুৱাই দে বে কলিয়া মজা মাৰ তাক মাৰি একদম ঠিং ভাঙি দে আপোনালোকে দেখিবলৈ পাইছে যে দুটা মহৰ মাজত ভীষণ যুদ্ধ এই কোনটো হাৰে কোনটো জিকে ঠিক নাই বেমাৰী মাৰ তাৰ নাক মুখ চব ভাঙি দে বখলিয়াই পেলা তাক মজা মাৰ তাক মাৰ কোলা মোচোৱা এইটো দেখোন বৰ বেলেগ ৰূপ ধাৰণ কৰিলে মাৰিব নেকি মোৰ মহটোক কি কয় সিহে জানিব এয়া দেখিবলৈ পাইছে এইটো মহে